হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ আমাৰ চিডনীত আয়োজন কৰা মাঘ বিহু অনুষ্ঠানস্থলীলৈ বুলি। এয়া সন্মুখতে সোমায়ে দেখা পালোঁ, ধুনীয়াকৈ সজাই ৰাখিছে তিলপিঠা লাৰুৰে সৈতে এখন থালি। এয়া ইয়াতে মেজি জুইৰ নিয়মখিনিও কৰা হৈছে, অকণমানকৈ হ'লেও নিয়মখিনি পালন কৰা হৈছে। এয়া কণী যুঁজ প্ৰতিযোগিতাও আয়োজন কৰা হৈছে। ইয়াতে এগৰাকী বিদেশী মহিলাও উপস্থিত আছে। এতিয়া আমি সকলোৱে জলপান খাবলৈ আৰম্ভ কৰি দিছোঁ। মহিলাসকলে পুৰা ফটো উঠোৱাত ব্যস্ত হৈ পৰিছে এতিয়া। আমাৰ খানা আজি আহি গ'ল। মই অকণমান দেৰিকৈ ভিডিঅ'খিনি লোৱা হৈছে, কিন্তু সকলোখিনি আছিলে বস্তু। খাৰলিৰ পৰা আদি কৰি ভেদাইলতাৰ চাটনি, মানে সকলো তিলৰ চাটনি, গোটেইখিনি বস্তুৱে খাবলৈ পালোঁ। হাঁহৰ মাংস, ছাগলী মাংস, শেষত এয়া পাণ চুপাৰীয়ে আজি শেষ